এজন সাইন্টিস্টে এটা ৰিসাৰ্চ ষ্টাডি কৰিছিলে য'ত দুটা গ্ৰুপ লোৱা হৈছিলে আৰু এটা গ্ৰুপক কৈছিলে যে আপোনালোকে জীৱনত যিবোৰ বস্তুক লৈ গ্ৰেটফুল সেইখিনি লিষ্ট ডাউন কৰক আৰু আন এটা গ্ৰুপক কৈছিলে যে আপোনালোকে যিবোৰ বস্তুক লৈ সদায় ইৰিটেটেড হৈ থাকে সেই বস্তুখিনিক লৈ আপোনালোকে লিষ্ট ডাউন কৰক আৰু আল্টিমেটলি ফাইনেল ৰিজাল্টটো এইটো দেখিবলৈ পোৱা গৈছে যে যিটো গ্ৰুপে নিজৰ লাইফত যিবিলাক ব্লেছিংছ আছিলে সেইবিলাকক লৈ যোনে যোনে লিখিছিলে যিটো গ্ৰুপে লিখিছিলে সেই গ্ৰুপটোৰ ষ্ট্ৰেছ লেভেলটো ল' পোৱা গৈছিলে এট দ্য এণ্ড অফ দ্য ডে আৰু যিটো গ্ৰুপে ইৰিটেটেড হৈ থকা কাৰণবোৰ লিখিছিলে সিহঁতৰ দিনটোৰ শেষত যেতিয়া এনালাইজ কৰিলে তেতিয়া সিহঁতক পোৱা গৈছে যে সিহঁতৰ ষ্ট্ৰেছ লেভেলটো বহুত হাই আৰু সেইটো কাৰণে কোৱা হয় যে উই শুড বি গ্ৰেটফুল ফৰ হোৱাট এভাৰ উই হেভ মানে আমাৰ জীৱনত যিখিনি বস্তু আছে সেইখিনিক লৈ সন্তুষ্ট থাকিব লাগে আৰু এইটোৱে প্ৰমাণ যে বহুতো ৰিচাৰ্চাৰে ৰিচাৰ্চ ষ্টাডি কৰি গম পাইছে যে যদি আমি গ্ৰেটিটিউড ৰাখোঁ জীৱনত তেনেহ'লে আমাৰ মেণ্টেল হেল্থটো খুবেই ভালে থাকে আমাৰ ৰিলেশ্যনশ্বিপ ভাল হয় আমাৰ সেল্ফ ফুলফিলমেণ্ট আহে মানে উই আৰ এনাফ এই ফিলিংটো আহে আৰু লগতে আৰু এটা কথা কৈছিলে যে সেল্ফ এৱাৰনেছ মানে আমি নিজকে বুজি পাবলৈ লওঁ নিজক এনালাইজ কৰোঁ কিবা যদি আমাৰ ভুল থাকে সেইবোৰ কাৰণ আমিওতো শুদ্ধ নহয় বহুত ক্ষেত্ৰত আমাৰো ভুল আছে আমিও কেতিয়াবা গছিপিং কৰোঁ আমিও কেতিয়াবা জেলাছ ফিল কৰোঁ আমিও কেতিয়াবা খং কৰোঁ বা মন বেয়া লাগে তো সেই সকলো বস্তু কণ্ট্ৰলত আনিবলৈ আমি গ্ৰেটিটিউড প্ৰেক্টিছ কৰাটো খুবেই জৰুৰী আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদিহে ভাল পাইছে তেন্তে আপোনাৰ ভাল লগা মানুহজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ